প্ৰথমবাৰৰ কাৰণে এখন মেলাত যাই আছো মানে যিখন মেলা বাণিজ্য মেলা আপোনাৰ একদম মানে শেষলৈ চালে গম পাব ইয়াত সকলো ধৰণৰ সা সুবিধা আছে দেখিছেনে এইবাৰ আকৰ্ষণ জলপুৰি এটা আছে চাবলৈ পাব মাত্ৰ 100 টকাতে সো এই মেলাখনত সকলোখিনি দেখাম আপুনি শেষলৈ চাওক প্ৰথম আহিলে নেকি আপুনি তো বঢ়িয়া ভাল লাগে বৰ আদমি হতাই নাই आदमी आदमी बर होता है मैम बोला नमस्कार समूह অসমবাসী এনডেকা ইউটিউব চেনেলৰ স্বাগতম জনালো আপোনালোকে থাৰ্মেল লেটিন দেখি গম পাইছে আজি ভিডিঅ'টো মানে কিহৰ ওপৰত হ'বলৈ যাই আছে তো সকলোকে ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ আৰু এইকেইদিন দেখিছেনে ইয়াত আমাৰ ওচৰত যিখন খেতি কৰিছে ইয়াত মানে পুৰা বৰষুণ এইবাৰ খুব কমে হৈছে আৰু পানী চানি নাই না বানপানীও কিছু সংখ্যক মানে লাগিলে মানে আপোনাৰ খেতি ভাল হ'ব কিন্তু আমাৰ বানপানী যেতিয়া একদম ভাইৰেল হৈ যায় খৰচ আৰু সেইকাৰণে এইবাৰ পানী প্ৰভাৱ মানে বেয়া কাৰণে সেইবোৰ খেতি ধ্বংস হৈ গৈছে কেতিয়াবা বনাম দিয়ক যদি আৰু পাছত বনাম বাৰু সেইবিলাক আপোনাক দেখাম আৰু ফ্ৰেণ্ডছ আজি যাই আছো মানে বহুত ডাঙৰ এখন বাণিজ্য মেলা মানে বৰপেটা ৰোড যাই আছো তো এনে দেখাই দেখো ব্লগ আপোনাৰ বৰপেটা ৰোডৰ পৰা আজি মানে প্ৰথমবাৰ যাই আছো এখন বাণিজ্য মেলা যিখন বাণিজ্য মেলাত সকলোখিনি আপোনালোকে দেখিবলৈ পাব এইটো যে জনাম আপোনালোকক একদম শেষলৈ সব প্লিজ সাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষত থকা বেল আইকন টিপি অন কৰাৰ ফলত ভিডিঅ'টো একেলগে আৰম্ভ কৰো ফ্ৰেণ্ডছ আৰু বেছি দেৰি নাই কাৰণ 4:30 বাজিল দিয়ক ফ্ৰেণ্ডছ গতিকে এতিয়া যাব লাগে আৰু ধুনীয়াকৈ ড্ৰেছ কৰি কৰিব লাগে বহুত দূৰ না তো আপোনাক সাপোৰ্ট কৰি দিব বলকতে আৰু এইফালে আপোনাৰ নেশ্যনেল হাইৱে দেখিছেনে একদম আৰু ইয়াৰ পৰা মানে বৰপেটাত মানে বেছি দূৰ নহয় তো যাব লাগিব আৰু এইফালে দেখিছেনে গাড়ীবিলাক আহি আছে আৰু আমাৰো বাইক এখন ৰেডি আৰু আমি দুটা আহিছো এতিয়া নিখিল আহিছে নিখিল আৰু মই যাই আছো বৰপেটাত আপোনালোকক অলৰেডি আগত জনাইছো তো বাণিজ্য মেলাত যাই আছো ধুনীয়াকৈ দেখাম আৰু যেহেতু ইনকম ঘৰৰ পৰা আছো আপোনাৰ 4টা বজাতে এই 6টা বাজিল তো যাবও পৰা নাই ইমান টাইম হৈ গ'ল বাৰু যি কি নহওক এটা যাব লাগে আৰু আপোনালোকক দেখাব লাগে ধুনীয়াকৈ দেখাই আছে 4 টকা একদম শেষলৈ বাকি দেখিল কিবা হ'ব লাগে বলাতে বৰপেটাৰ একদম মানে মেইন জাগাৰ আছে মেইন টাউনৰ আছে আপোনাৰ দেখিছে আৰু সেই চাইডে আপোনাৰ মেইন একদম চিটিখনতে বাণিজ্য মেলা যিহেতু 20 দিন ধৰি পেলাই শুনছো ফ্ৰেণ্ডছ তো গতিকে আজি দেখাম আপোনালোকৰ কি ব্যৱস্থা আছে সকলোখিনি কথা জনাব চেষ্টা কৰিম আৰু বিশেষকৈ আমাৰ খুৰা আছে তো খুৰা আমাৰ বৰপেটাৰ বাসিন্দা ন বৰপেটা ৰোডৰে মানে তো এখেতৰ ঘৰ তো এখেতৰ প্ৰথম সুধিলো কেইদিনা হ'ব অনুষ্ঠান 10 দিন আৰু 10 দিন চাব হ'ব লাষ্ট ডেট কিমান আপোনাৰ বাৰু ঠিক আছে খুৰা দেখিলে কথা ক'লে ভাল লাগিল ধন্যবাদ আপোনাক তো ফ্ৰেণ্ড দেখিছে একদম নামনি অসমৰ ৰাষ্ট্ৰীয় বাণিজ্য মেলা তো বাণিজ্য মেলা আপোনালোকে হয়তো বহুত দেখিব পাৰে তো অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ বাণিজ্য মেলা যিখন মানে বৰপেটা ৰোডত আপোনালোকে প্ৰথম দেখিব আৰু মোৰ ভিডিঅ'ত আপোনালোকে A to Z আৰু প্ৰথমবাৰ আহিছে বৰপেটা ৰোডৰ বাণিজ্য মেলাত তো সকলোখিনি দেখাম প্ৰথমতে টিকট কাটিব যাই আছো টিকট মাত্ৰ 10 টকাতে আপোনালোকে কাটিব পাৰিব তাৰপিছত বাকীখিনি পৰ্যায় দেখাই আছো চাই থাকক আপোনালোকে আছে মেলাৰ পূজা য'ত নাযায় কিয় জিলাপি দোকান মেইন খুৰা কিমান মান জিলাপিৰ দাম জিলাপি 50 টকা পোৱা মাত্ৰ 50 টকা পোৱা সো ল'ব পাৰিব ইয়াত সকলো ধৰণৰ ব্যৱস্থা আছে আৰু এখনে নেকি দোকান এখনে মাত্ৰ এখন দোকান এই চাওক একদম মানে আগত আছে এইখন বঢ়িয়া খুৰা ধন্যবাদ ধুনীয়াকৈ বেছি থাকক বঢ়িয়া আৰু এতিয়া মানে টিকট কাটিব যাই আছো তাত মই একদম টিকট কাটিব আহিছো মাত্ৰ 10 টকা বাইদেউ দুটা দিয়ক এন্ট্ৰি ফিজ কেইদিন চলিব মেলা বাণিজ্য মেলা 5 তাৰিখ 5 আগষ্ট সো 5 আগষ্ট বাইদেউসকলে কৈছে 5 আগষ্টলৈ চলিব তো আপোনালোকে আহিব জলদি টাইম আছে বঢ়িয়া তো আহক আৰু দেখাম আপোনালোকক দুটা টিকট কাটিলো আৰু এইফালে এন্ট্ৰি ফিজ একদম 10 টকা তো ইয়াতে সোমাব পাৰিব আৰু এনেকৈ দেখিছেনে সকলোৱে টিকট কাটি ল'লে আৰু সকলোৱে মানে ভিতৰত প্ৰৱেশ কৰিব আছে আৰু আপোনালোকৰ কাৰণে লৈ যাই আছো চাইডে আপোনাৰ মানে খাদ্য দোকান পাব ইয়াত মানে সকলো ধৰণৰ বঢ়িয়াকৈ খাব পাৰিব আৰু এইভাগে দেখিছেনে ইয়াত বৰ্তমান এতিয়া মানুহ খুব কম দেখিব কিন্তু লাহে লাহে মানুহ বহুত বেছি হ'ব যিহেতু বহুত বেছি গৰম হৈছে উত্তাপৰ কাৰণে মানুহ উত্তাপৰ কাৰণে মানে একদম মানুহ আহিব পৰা নাই তো লাহে ধীৰে আহিব আৰু এটা কথা ভাল লাগিছে যে অফ চিজনত মানে অফ চিজন যেনেকৈ ৰাস পূজা মেলা যেতিয়া মানে চিজন এটা হয় সেই চিজনতো অল অসম সকলোতে হয় কিন্তু অফ চিজনত মানে বৰপেটা ৰোডত মানে এইবাৰ মানে প্ৰথম দেখিছো যিখন বাণিজ্য মেলা তো অফ চিজনতো হয় তো এনেকুৱা এখন মানে প্লেচ মানে বৰপেটা ৰোড চহৰত মানে ইমান ধুনীয়াকৈ হয় আৰু এইফালে চব ধুনীয়া একদম আনফালে দোকান অনা নাই যিহেতু বহুত দিন আপোনাৰ চলিব আৰু ইয়াত চব আপোনাৰ ইয়াত ধুনীয়া আচাৰ টেষ্ট কৰিব আৰু এইফালে আপোনাৰ দেখিছেনে পুৰা চফা আনিছে পুৰা চফা একদম মজা একদম আনিছে চব ইয়াত চব মানে শিলিগুৰিৰ পৰা আহিছে আৰু একদম শিলিগুৰিৰ পৰা ধুনীয়া বস্তু আনিছে এনে সুধিছো মানে কেনেকুৱা মানে এইবিলাকৰ দাম কেনেকুৱা আপোনাৰ শিলিগুৰিৰ পৰা আহিছে শিলিগুৰি তো ভাল লাগিল শিলিগুৰি মানুহ আহিছে মানে বাণিজ্য মেলা বৰপেটা ৰোডত তো দাদা আপোনাক সুধিছো এই চফাখনৰ দাম কেনেকুৱা আৰু বস্তুবিলাক ভাল লাগিছে খুব আৰু তোমাৰ যেহেতু মেলাখন বহুত দীঘলীয়া প্ৰচেছ
বহুত দিন আছে গতিকে চেলিং পতা হৈ আছে নে এনে তো ঠিক আছে আহিলে আপোনালোকে ল'ব পাৰিব প্ৰথমতে আপোনালোকে দেখিছে 10 সাইডে মানে আপোনাৰ দোকান আৰু এইটাকে চক পুৰা একদম মজাকে আৰু ইফালে চক মানে আপোনাৰ যিটো মাছ ৰাস্তাত ইয়াত মানে মানুহ বৰ্তমান হোৱা নাই যে অকলে খোজকাঢ়ি আছো বাকী জেগা দেখিছে নে পুৰা একদম আল্টিমেট মানুহ আৰু এটা গলি মানে আপোনাৰ আমি এনেকুৱা লাগিছে এতিয়া অফ চিজনত নিখিল মানে অফ চিজনত মজা লাগছে মানে মই এইটো যিহেতু আমাৰ বিখ্যাত হাউলি ৰাস আছে বৰপেটাৰ দুৰ্গা পূজা এনেকুৱা বহুত আছে গতিকে মেলাখন যিহেতু আমি দেউতা প্ৰথম পাইছো গতিকে কেনেকুৱা লাগিছে তোমাৰ মজা বহুত ভাল লাগিছে মানে ক'ব গ'লে বৰপেটাৰতো মানে হৈয়ে থাকে মাহে কিবা না কিবা এটা হ'বই ইমানে ডাঙৰ হয় আৰু সেইকাৰণে ভাল লাগে বহুত ডাঙৰ প্লেচ বাকী দেখিছে নে সৰু ছবি একদম মজাকে আছে এয়া চক হেলিকপ্টাৰ আছে পুৰা কিনিব পাৰে আৰু একদম উঠি ঘূৰিব পাৰে ভাই কেনে ভাই খবৰ বঢ়িয়া ন এতিয়া কিনিবা নেকি বাবু চাব আছে দে চোৱা বাৰু দে আৰু ইফালে চক পুৰা একদম মজা যেতিয়া মানে সৰু ভাইটি লগ ভাল লাগে তো আমাক দেখাবলৈ দাউৰিহে ভাল লাগে এনেকুৱা মৰম মানে আৰু ভাইটিয়ে ছাবস্ক্ৰাইব কৰি দিলা চেনেলটো তো বহুত বহুত ধন্যবাদ তোমাৰ এটা ঘৰ নেকি বৰপেটা ৰোডতে আচ্ছা ঠিক আছে এই সৰু বাবু এটা আহিছে আৰু এইফালে বাবুৰ মানে মা ন মায়ে মানে সৰু লগত ঘৰ আপোনাৰ মই মেলাত মানে প্ৰথম আহিলে নেকি আপুনি তো বঢ়িয়া ভাল লাগিল লগ পাই আপোনাক ঠিক আছে আৰু এইফালে দেখিছে পুৰা দোকান আহিছে আৰু এইফালে চক মানে ল'ৰাসকলে আপোনাৰ এই ঘড়ী পিন্ধিব পাৰে একদম যিহেতু আপোনালোকে এনেকুৱা মেলাবিলাকত আপোনালোকে ঘড়ী কিনিব পাৰে বেছি দামো নহয় কম দামত আপোনালোকে ল'ব পাৰিব আপোনালোকে হয়তো বহুত ফ্লিপকাৰ্ট হওক মানে য'তে নহওক মানে বহুত দাম কিনি আনে কিন্তু এইবিলাক মেলাত হওক আপোনালোকে মেলাত আহি এনেকুৱা বস্তু এটা কিনা কষ্ট কৰি আছে এইটো ক'ব লাগিব ইয়াত চশমা আছে যি আছে চব মানে পিন্ধি ইয়াতে ঘূৰক মোটাকে তাকে কৈছে বঢ়িয়া আপোনালোকৰ ঘৰ বাৰু বৰপেটাত না শিলিগুৰি দাদাকে লগ পাই বহুত ভাল লাগিল শিলিগুৰিতে লগ পাই আছো মানে আৰম্ভণিৰ পৰা এতিয়া বাকী দেখাই আছো আপোনালোকক আৰু এইফালে চাওক একদম মজা ইয়াত মানে বেছি এই বাণিজ্য মেলা বুলি ক'লে এখিনি মেইন আৰু আপোনাৰ এইবিলাক চওক ইয়াতে ঘূৰি আছে বৰ্তমান এই ভাই আছে কাষতে কিবা এটা বনাই আছে কেনে এটা মজা না বঢ়িয়া কেইটামান উঠিছে আৰু বঢ়িয়াকে দেখিছে আপোনাৰ বাণিজ্য মেলাত আপোনাৰ ধুনীয়াকে দেখিছে নে ইয়াত সৰু ছোৱালী উঠিব পাৰে ৰেল গাড়ী আপোনাৰ আছে বৰ্তমান মানুহ হোৱা নাই মানুহ চাগে অলপ দেৰিকে উঠিব আৰু ইয়াত দেখিছে একদম বঢ়িয়াকে ইয়াৰ এটা মই কথা সুধো ইয়াত চওক আপোনাৰ টকাটো কিমান মাত্ৰ 80 টকাত আপোনালোকে উঠিব পাৰিব বেছি নহয় মাত্ৰ 80 টকাত 80 টকাত উঠিব পাৰিব বাইদেউ কেনেকুৱা নমস্কাৰ কেনেকুৱা মানে মানুহ আছে ন অসমীয়া নাজানে ন বাৰু এখন এই হিন্দী জানে অলপ হিন্দীত উঠব লাগিব मैम यहाँ पर बहुत आदमी होता है नहीं आदमी बहुत होता है मैम बोला तो अच्छा लगा तो मैम धन्यवाद हाँ ठीक है हिंदी जानले देखिसे अपना तो मेला खानत আৰু দেখিছে আপোনাৰ মাজতে আপোনাৰ কিছু মানে খা খাদ্যৰ আপোনালোকে দোকান পাব সৰু সুৰা বাকী দেখিছে ইয়াত খাব পাৰিব ইয়াত মানে যিকোনো বস্তু খাব পাৰিব মানে পপকৰ্ণ কিবা হওক আপোনাৰ খাব পাৰিব বেছি দামো নহয় 30 টকা হওক কিবা হওক এনেকৈ খাব পাৰিব মছলা আৰু ইয়াতো আপুনি দেখিছে নে এইখিনি মেইন আপোনাৰ তো ইয়াত দেখিছে নে এই ঝুলনা এটা আছে এটা নাও টাইপৰ আপোনাৰ তো এই নাও টাইপৰ আপোনালোকে মানে উঠিব পাৰিব আৰু ইয়াত দেখিছে নে ইয়াত মানে এটা আপোনাৰ খুন্দি মানে আপোনালোকে ভাল হ'ব মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ফেমিলি হওক মানে ভাল হ'ব পুৰা বাকী ভাল পাব বৰ্তমান মানুহ নাই কিন্তু অলপ পাছত মানুহ হ'ব মানে মেলাত সদায় ৰাতি মানুহ যেনেকৈ আমাৰ সভাবিলাকত মানে বহুত ৰাতি মানুহ হয় প্ৰিয় মানে এটা যিটো আপোনাৰ চকৰি এই চকৰিটো দেখিছে নে ইয়াৰ প্ৰকাণ্ড চকৰি আপোনালোকে হাউলি ৰাসত আপোনালোকে মানে তিনিটা দেখে কিন্তু বহুত ডাঙৰ না ইয়াত আপুনি এটা দেখিছে বাৰু দুই কি নহওক এই মেলা বাণিজ্য মেলা বুলি ক'লে আপোনাৰ মানে এনেকুৱা ডাঙৰ চকৰি দেখিবই আৰু আপোনালোকৰ ইচ্ছা মতে চব মানে উঠিব পাৰিব লগতে এটা দেখিছেনে ইয়াত মানে ছোৱালীৰ মানে ধৰা অৰ্ধলংক ছোৱালীৰ আৰু ইভাগে সেইভাগে কি কেনে হয় মজা না মানে হয় আবার ফোর ভাল লাগে ভাইকে লগ পাই এনেকুৱা দাদা ভাইটিক লগ ভাল লাগে এই বাণিজ্য মেলাত মানে জীৱনত প্ৰথমবাৰ আহিলো আৰু বহুত বেছি ভাল লাগছে আপোনাক দ্বিতীয়বাৰ প্ৰথম আহিলো প্ৰথম আহি ভাল লাগে ভাগ্য আছে ভাইটিক লগ পালো আৰু তোমাৰ নামটো কৈ দিয়া নাম অংকুৰ দাস লগ পাম ঘৰত গ'লে লগ পাব ইনষ্টাখন
কি ফলো কৰি দিব কি বুলি আছে কৈ দিয়া আহিব অংকুমৰ অফিচাৰ কোন আছে ফলো কৰি দিব সকলো কৰি দিব কষ্ট কৰিছে ল'ৰাটো ধন্যবাদ ধন্যবাদ আৰু ইয়াত দেখিছেনে তো মানে জীপ ঘূৰাই আছে জীপ মাত্ৰ 50 টকা 6 নাও জীপ ঘূৰাই আছে বঢ়িয়াকে ভাইয়া जी कैसे है मैं आशीष सर भाई ধুনীয়াকে মানে ঘূৰাই আছে সব বঢ়িয়াকে যেতিয়া আমি সৰু আছিলো আৰু আপোনালোকে যেতিয়া মানে সৰু আছিলে তেতিয়া মানে এনে কথা দেখিছিলে ত আজি মানে কি আছে বহুত পৰা আহি তিনি কৰালো আৰু ভাল লাগিছে সব মজা আৰু মানে এই মেলাখনত আহি প্ৰথমবাৰ এটা ভাল লাগিছে আপোনাৰ চাইডৰ পিনে আপোনাৰ দেখিছো সকলোপিনে চকৰি সেইফালে আছে ডাঙৰ চকৰি এইফালে আপোনাৰ নাও আৰু নাও এইটাকে ট্ৰেইন সেইটাকে বোলে ঘূৰি আছে সকলোখিনি ব্যৱস্থা আছে মানে প্ৰথমবাৰ দেখিলো আৰু এইফালে দেখিছেনে ইয়াত মানে সৰু চৰু উঠিব পাৰে আপোনাৰ ওপৰলৈকে নামি আহিব পাৰে তো আপোনাৰ ঘৰটো হাউলি হাউলি বাৰু ভাল লাগিল ধুনীয়াকে চলি আছে মানুহ আহি আছে ন আপোনালোকে আহিলে উঠিব যিসকল সৰু ল'ৰা ছোৱালী আছে উঠিব বঢ়িয়াকে আৰু ইয়াত আপোনাৰ মানে ইয়াত মানে উঠি গেলে হ'ল আৰু পইচাটো দিব লাগিবচোন যি ইয়াত উঠিলে হ'ল তাৰপৰা ক'ব সৰু ছোৱালীবিলাকে আৰু ইয়াত দেখিছেনে ইয়াত চেম মানে এই যি চেম ইয়াতো মানে একে মানে দটা আৰু এইফালে মাজতে আপোনাৰ খাদ্য দোকান আছে যেতিয়া আপোনাৰ মানে কিবা খাবলৈ মন যায় এনেকুৱা দোকানত আপোনালোকে খাব পাৰিব বঢ়িয়া কৰি মানে পিয়া লাগিলে পানী খাব পাৰিলে যিকোনো বস্তু আপোনাৰ এই বস্তু খাব লাগে শান্ত কৰি বুলি কয় তেনেকুৱা সকলোখিনি আছে যদি আপোনাৰ যদি গৰম চলি আছে এই গৰমত আপোনাৰ কুঁহিয়াৰ ৰস বা এনেকে গলা নে কি কয় চলি হৈ আছে না বঢ়িয়া বঢ়িয়া তো হৈ থাকক আৰু কিমান চলিব মেলা 6 দিন চলিব 10 দিন আছে আৰু তো আজিৰ পৰা আপোনাৰ 10 দিন আছে জলদি আহক আপোনালোকে তো আহি বহুত বেছি ভাল পাব এই মেলা চাই অফ চিজনত মেলা মানে ৰাস পূজা সময়ত মানে হৈয়ে থাকে কিন্তু এইবাৰ বৰপেটা ৰোডত মানে যিখন মেলা আপোনালোকে এতিয়া বৰ্তমান চাই আছে এইখন মেলা মানে অফ চিজনত মানে সেইটোৱে ভাল লাগে অফ চিজনত মানে এনেকুৱা মেলাখন চলি আছে আৰু লাষ্ট টাইমত মানে আপোনালোকে জনাই দিওঁ ইয়াত মানে দেখিছেনে ইয়াত মানে গলপুৰি আপোনাৰ এই গলপুৰি চাব মানে বেছি নালাগে আপোনাৰ ইয়াত মানে মাত্ৰ এই 100 টকা এই 100 টকাত আপোনালোকে কাটি ল'ব বঢ়িয়াকে আৰু 100 টকা কাটে এক মানে বঢ়িয়াকে সোমাব ইয়াত মানে সোমালে হ'ল আৰু বঢ়িয়াকে ইয়াত মানুহ হৈ আছে বঢ়িয়া মানুহ আছে আৰু আমাৰ ধন্যবাদ।